মোৰ কলেজৰ দুবৰীৰ দলিচাখনত কোনোবা অচিনাকি এক ছায়া, কি যে সেই মায়া, ছায়া দেখি মনত বাজি উঠিছিল কোনো নতুন আলহীৰ পায়েলৰ ৰুণজুণ ৰুণজুণ সুৰত মোৰ হিয়াত এটি গান। প্ৰথম চাৱনিত চকুত পৰিছিল তাইৰ ওঠত এটি মিচিকীয়া হাঁহিৰ সুবাস। দুচকুত কাজল সনা বেকা চাৱনিৰ অভিমান ভৰা ছোৱালীজনী দেখি এনে লাগিছিল যেন আকৌ তাইৰ প্ৰেমত পৰিলো নেকি এইবাৰ। বতাহত উৰি ফুৰা ৰ'দত জিলিকি থকা চুলিবোৰ দেখি এনে লাগিছিল যেন সাগৰৰ পাৰত ৰৈ চাই আছো তাইক। পাহৰি গৈছিলো সময়বোৰ, পাহৰি গৈছিলো শব্দবোৰ, এষাৰ বাক্য কবলৈ তাইক। মাথো মনত পৰিছিল তাইৰ পায়েলৰ শব্দবোৰত এটি এটি জুবিনদাৰ গান। লাহে লাহে গৈ তাইৰ কাষ চাপি তাইক মাতিম বুলি ভাবোতেই আধা লিখা হৈ গ'ল কবিতাটিৰ শব্দবিলাক। বাজি উঠিল পুৱাৰ সেই ৬ বজাৰ মোবাইল এলাৰ্ম। সেই সময় সম্পূৰ্ণ হ'বলৈ নিদিলে আকৌ প্ৰেম প্ৰেম লগা মুহূৰ্তবিলাক।